Welcome to KDSMS Education. আজি BA 5th সেমিষ্টাৰৰ চতুৰ্থখন প্ৰশ্নকাকত পালি প্ৰাকৃত সাহিত্য আৰু ব্যাকৰণ তাৰ দুটিমান কুৱেশ্যন আগবঢ়াবলৈ লৈছোঁ। এইকেইটা 10 নম্বৰৰ লং কুৱেশ্যন হিচাপে আহিলেও লিখিব পাৰিব আৰু হোম এছাইনমেণ্ট হিচাপে দিলেও ইয়াৰ পৰাই এটা এছাইনমেণ্ট তৈয়াৰ কৰিব পাৰিব। মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোক উপকৃত হৈছে তেতিয়াহ'লে প্লিজ আপোনাৰ বন্ধুবোৰৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আগন্তুক আপোনালোকে কিহৰ ওপৰত ভিডিঅ' বিচাৰে মোক কমেণ্ট ছেকশ্যনত জনাব। প্ৰথমতে আমি সত্য কাক বোলে এই প্ৰশ্নটো সুধিলে আমি লিখিব লাগিব যে যি বহুল পৰিমাণে নাটিকাক অনুসৰণ কৰে কেৱল তাত প্ৰৱেশক আৰু বিস্কম্ভক নাথাকে তাকে সত্যক বোলে। সত্যকৰ ভাষা হৈছে প্ৰাকৃত। সত্যকত অংক নাথাকে, ইয়াত থাকে 4টা যৱনিকান্তৰ। সত্যক উপৰূপকৰ এটা ভাগ। সংস্কৃত নদ ধাতুৰ পৰা যেনেকৈ নাটক শব্দ সৃষ্টি হৈছে ঠিক তেনেদৰে সংস্কৃত সৎ ধাতুৰ পৰা সত্য শব্দ হোৱা বুলি পণ্ডিতসকলে মন্তব্য কৰে। কবি ৰাজশেখৰে পোনপ্ৰথমে ভাৰতীয় নাট্য সাহিত্যত সত্যকৰ জন্ম দিয়ে আৰু কৰ্পূৰমঞ্জৰীখন ইয়াৰ উৎকৃষ্ট নিদৰ্শন। আমি সত্যক কাক বোলে বুলি আহিলে আমি এনেকৈ লিখিব লাগিব। তাৰপিছতে দ্বিতীয়টো প্ৰশ্নৰ উত্তৰ আগবঢ়াবলৈ লৈছোঁ। সত্যক শ্ৰেণীৰ নাটক ৰচনা কৰি কবি ৰাজশেখৰে ভাৰতীয় নাট্য পৰম্পৰাত অভিনৱত্বৰ সূচনা কিদৰে কৰিলে? এনেকৈ প্ৰশ্নটো আহিলে বা হোম এছাইনমেণ্ট দিলে আমি পোনপ্ৰথমে সত্য কাক বোলে আগতে যে লিখি আহিলোঁ সেইখিনি লিখিব লাগিব। তাৰ পিছত আৰম্ভ কৰিব লাগিব যে মধ্যদেশৰ গুৰ্জৰ প্ৰতিহাৰৰ ৰজা মহেন্দ্ৰপালৰ গুৰু আৰু মহামন্ত্ৰী বুলি নিজকে পৰিচয় দিছে কবি ৰাজশেখৰে। ইয়াৰ পৰাই তেওঁৰ সময় নৱম শতাব্দীৰ শেষ আৰু 10ম শতাব্দীৰ আগভাগ বুলি ক'ব পাৰি। সৰ্বভাষা চতুৰ বুলি নিজকে দাবী কৰা কবি ৰাজশেখৰ এগৰাকী নাট্যকাৰ, কবি, আলংকাৰিক আৰু প্ৰবন্ধকাৰো আছিল। কৰ্পূৰমঞ্জৰীৰ উপৰিও তেখেতে ৰচনা কৰা আনকেইখন নাট হৈছে বাল ভাৰত, বাল ৰামায়ণ, বিদ্ধশাল পঞ্জিকা আৰু তেখেতৰ এখন সুপ্ৰসিদ্ধ অলংকাৰ শাস্ত্ৰ আছে, সেইখন আছে কাব্যমীমাংসা। আমাক যদি কবি পৰিচয় লিখিবলৈ দিয়ে কবি ৰাজশেখৰৰ তেতিয়াহ'লে আমি এইখিনি কথা লিখিব পাৰিম। আৰু তেওঁৰ নাটকেইখন ভালদৰে চাই যাব, ইয়াৰ ওপৰত চমু প্ৰশ্ন নিশ্চয়কৈ সুধিব আপোনালোকক। তাৰপিছতে আমি লিখিব লাগিব যে কবি ৰাজশেখৰৰ সময় নৱম শতাব্দীৰ শেষ আৰু 10ম শতাব্দীৰ প্ৰথমাৰ্ধৰ বুলি অনুমান কৰা হৈছে। সেই সময়ত কোনো এটা প্ৰাকৃতে নিৰ্দিষ্ট ৰূপত প্ৰচলিত নাছিল। সেয়ে ৰাজশেখৰে প্ৰাকৃত বুলি কোনো এটা নিৰ্দিষ্ট প্ৰাকৃত নলৈ সৌৰসেনী মহাৰাষ্ট্ৰৰ আধাৰত অপভ্ৰংশ, অৱহট্ঠ আৰু দেশী বা কথ্য ৰূপৰ সংমিশ্ৰণ কৰি সাধাৰণভাৱে প্ৰাকৃত বুলি ক'ব পৰা এটা ভাষাত কৰ্পূৰমঞ্জৰীত ৰচনা কৰিছিল। তেওঁ ৰচিত কৰ্পূৰমঞ্জৰীৰ ভাৰতীয় নাট্য সাহিত্যৰ ইতিহাসত এক বিশেষ মূল্য আছে। নাটকখনিৰ বিষয়বস্তুত কোনো নতুনত্ব নাই যদিও বিষয়বস্তু আৰু ঘটনাবিন্যাস হুবহু সংস্কৃত নাটকৰ অনুৰূপ। 4 যৱনিকান্তৰত বিভক্ত এই নাটকত ৰজা চন্দ্ৰপাল আচলতে স্পেলিংটো ভুল হৈছে, চন্দ্ৰপালৰ লগত ৰাজকুমাৰী কৰ্পূৰমঞ্জৰীৰ প্ৰণয় আৰু মিলনৰ চিত্ৰ অঁকা হৈছে। কিন্তু সংস্কৃত নাটিকাৰ অনুবৃত্তিৰে প্ৰাকৃতত ৰচনা কৰি সত্যক বুলি অভিহিত কৰি ভাৰতীয় নাট্য সাহিত্যত এটা নতুন ধাৰা প্ৰৱৰ্তন কৰাৰ কাৰণে ৰাজশেখৰ চিৰস্মৰণীয় হৈ ৰ'ব। এনেকৈ আমি আমাৰ প্ৰশ্ন বা এছাইনমেণ্ট আহিলে লিখিব লাগিব। আপোনালোকক আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন বিচাৰে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পৰৱৰ্তী ভিডিঅ'ৰ বাবে বেল আইকনটো দবাই থ'ব। ধন্যবাদ।